তো আজি আমি কলৈ যাম আপোনালোকক দেখুৱাম লাহেকৈ মানে এটা জাষ্ট মানে ভিডিঅ' এটা মই আপোনালোকৰ কাৰণে মই দেখুৱাম। আৰু এতিয়া বৰ্তমান মই আছোঁ হ'ল আমাৰ ইয়াৰ পথাৰৰ মাজত। পথাৰ মানে কি চাওক পুখুৰী এটা ইয়াত খুন্দিছিলোঁ। তো বিহুৰ বতৰ মোৰ ফালৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগতে দিনটিৰিকক আৰু গাড়ীৰ ভাগৱত ঘূৰাব সকলোখিনি মই দেখুৱাম। আৰু মই আছোঁ পূৰা নেচাৰৰ বতাহ খাই আৰু ইয়াত পথাৰৰ মাজত। তো আজি ঠিক সন্ধিয়াৰ ভিডিঅ'টো দেখুৱাম। তো এইখিনি আছিল আৰু আগতে মানে বহুত ভিডিঅ' মই অলপ মিছ কৰি আছোঁ। তো ভিডিঅ'টো লাহে লাহে পাব কণ্টিনিউ। তো চাই থাকি মানে কি ক'ম আৰু কটামান দিন মানে এনেকৈ বিহু গাই গাই মানে মাত বহি গৈছে। অলপমান অসুখ হৈ আছে মানে গাটো। তো ভিডিঅ' দিব পৰা নাই আৰু তো অতি সোনকালে পাব ভিডিঅ'। আৰু আজিৰ গৰু বিহুটো মানে হুঁচৰি চাওক আপোনালোকে। দেৰি নকৰোঁ, মাই চেনেল ৰিদি ব্লগ চেণ্টে আজি মোৰ চেনেলটো নাপাহৰিব চাবলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বাজিল আজি 2টা বাজি গ'ল। ঠিক মোটামুটি সন্ধিয়া 6:30 বজাত লগ পাম। তো বলক বাই বাই। এতিয়া ঠিক 6টা বাজি গ'ল, তথাপিও পোহৰ আন্ধাৰ হোৱাই নাই, পোহৰ হৈ আছে মানে। আৰু এতিয়া আমি ঠিক ঘৰৰ পৰা ওলালোঁ আৰু নাহাৰ মানে সকলোৱে ৰৈ আছে। এতিয়া আৰম্ভ কৰিলোঁ, বলক। জয় হৰি বলা মানে আমি যিটো দল আমি গৈছিলোঁ হুঁচৰি গাবলৈ, তাৰ পৰা আহি ইয়ালৈ আৰু বিহু গালোঁ। তো চাওক ঢোল বাজাই আছে আৰু তাল বাজাই ধুনীয়াকৈ পৰিৱেশন কৰি আছে। আৰু আমিও গাই আছোঁ গীত পৰিৱেশন, চাওক। আৰু এনেকৈ নাচি আছে। আৰু গৰু বিহুৰ দিনাখন হুঁচৰি গাই আহি নেক্সট দিনা ইয়ালৈ আমি বিহু গালোঁ। তো ভিডিঅ' বেছি নকৰিলোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল। তো নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।